কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা আৰু চিলাই নৱবৰ কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা ইংৰাজী 2024 নৱবৰ্ষৰ তথা গ্ৰেগৰিয়ান নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ব্ৰহ্মপুত্ৰ নিউজো আমাৰ মাজত উপস্থিত হোৱাৰ বাবে মই তেখেতসকলক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ বিদ্যাধৰ কলিতাদেৱৰ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। আজি আমি 2024 নৱবৰ্ষটো আমাৰ চিনেমা কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাংগণত আমি এগছি বন্তি আৰু ধূপদেৱ নৈবেদ্য জনাই সকলোৱে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰি আৰম্ভ কৰিছোঁ। আৰু এই আজিৰ দিনটোতেই আমাৰ সদ্য সমাপ্ত আন্তঃজিলা কাৰাটে প্ৰতিযোগিতাখনত পদকপ্ৰাপ্ত প্ৰতিযোগীসকলক আমি অভিনন্দন জ্ঞাপন কৰোঁ। আৰু এই প্ৰতিযোগিতাত আমাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক তথা জ্যেষ্ঠ ছাত্ৰী চন্দ্ৰমা বৰাই কমিটেড গ'ল আৰু কাটাত চিলভাৰ পদক পাবলৈ সক্ষম হৈছিলে। আৰু ৰাহুল হুছেইন কুলদীপ, তাৰপিছতে আমাৰ চন্দ্ৰমা, তন্ময় আৰু কোন আছিলে চানিজ, এইকেইজনে আমাৰ ব্ৰঞ্জৰ মেডেল আৰু চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে। তেওঁলোকে আমাৰ চিনেমা অঞ্চলটো গৌৰৱ কঢ়িয়াই আনিলে। আৰু লগতে যোৱা 27 তাৰিখে ডিব্ৰুগড় কলেজত অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয় কাৰাটে প্ৰতিযোগিতাত আমাৰ চিনেমা মহাবিদ্যালয়ৰ ছাত্ৰী তথা আমাৰ চিনেমা প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক তথা শিক্ষাৰ্থী শ্ৰী চন্দ্ৰমা বৰাই কাটা আৰু কুমিটে শাখাত সোণৰ পদক অৰ্জন কৰি আমাৰ দক্ষিণ যোৰহাট চিনেমা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনহাতে চিনেমা কলেজ আৰু চিনেমা প্ৰশিক্ষণ কেন্দ্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু তেখেতক বেষ্ট অফ দ্য বেষ্ট এৱাৰ্ডেৰে ভূষিত কৰিছে। আৰু তেওঁ আগন্তুক হ'বলগীয়া ইণ্টাৰ ইউনিভাৰ্চিটি চেম্পিয়নশ্বিপত তেওঁ ভাগ ল'বলৈ সুযোগ পাইছে। সেইবাবে আমি তেওঁক চিনেমা কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সুবাদতে আমাৰ জ্যেষ্ঠ কাৰাটেকা তথা প্ৰশিক্ষক প্ৰশিক্ষিকা আৰু অভিভাৱক সকলোকে মোৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি কষ্ট আৰু যথেষ্ট কষ্ট স্বীকাৰ কৰি নিজৰ সন্তানকো আগুৱাই নিবলৈ যথেষ্ট প্ৰয়াস কৰিছে। আৰু এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ উত্তৰণৰ বাবে তেওঁলোকৰ সহায় সহযোগিতা মই একান্তই কামনা কৰিলোঁ। আৰু পূৰ্বতেও যেদৰে আমাৰ এই সহায় সহযোগিতা তেখেতে আমাক আগবঢ়াই আহিছে, ভৱিষ্যতে তেখেতসকলৰ পৰা আমাৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু আমাৰ মাজতে উপস্থিত থকা আজি আমাৰ চিনেমা কলেজৰ প্ৰবক্তা শ্ৰী তৰুণ শইকীয়াদেৱকো মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যথেষ্ট ব্যস্ততাৰ মাজতে আমাৰ মাজত উপস্থিত হৈছে। তেখেতৰ সন্তানো আমাৰ মাজতে আছে। আৰু সদৌ ভৱিষ্যত সকলোৰে উজ্জ্বল কামনা কৰি মোৰ এটাই আশা, সকলো যাতে সম্পদ হিচাপে গঢ় লোৱাত ভগৱানে সহায় কৰে তাই কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। জয় চিনেমা কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ, জয় আৰু জয় উইষ্ণেন কাৰাটে একাডেমী।